এক হৃদয় বিদাৰক আৰু চাঞ্চল্যকৰ নিৰুদ্দেশ কাণ্ড পুত্ৰ সন্ধানহীন হোৱাতে পিতৃৰ কান্দোনৰ ৰোল পুত্ৰক বিচাৰি নাপাই এনেদৰে হিয়াধাক কৰি কান্দিছে এগৰাকী বৃদ্ধ পিতৃয়ে বহিৰাজ্য দিল্লীত ফুৰিবলৈ গৈ নিৰুদ্দেশ হ'ল অসমৰ যুৱক শাহানুৰ আলী বয়স 14 বছৰ বৰপেটা জিলাৰ আলুপতিচৰ আৰক্ষী থানাৰ অন্তৰ্গত কালাইদিয়া গাঁৱৰ বাদশাহ আলীৰ পুত্ৰ শাহানুৰ আলী নিৰুদ্দেশ পুত্ৰ সন্ধানহীন হোৱাত এতিয়া শোকত ভাঙি পৰিছে পিতৃৰ লগতে পৰিয়ালবৰ্গ উল্লেখ কৰা মতে যোৱা মাহত শাহানুৰ আলীয়ে ফুৰিবলৈ গৈছিল দিল্লীত বিয়া হোৱা নিজৰ বায়েকৰ ঘৰলৈ দিল্লীত থকা ভিনে জোৱায়েকৰ ঘৰৰ পৰা নিজ ঘৰলৈ ঘূৰি অহাৰ পথতে যাত্ৰা কৰিছিল ট্ৰেইনেৰে আৰু শাহানুৰ আলীয়ে উভতি অহাৰ পথত কানপুৰ ৰেলৱে ষ্টেচনত আহি পোৱাৰ পিছতে ৰখাই দিয়া হৈছিল যাত্ৰীবাহী ট্ৰেইনখন আৰু তাৰ পিছতে হঠাৎ সন্ধানহীন হৈ পৰে শাহানুৰ আলী পৰিয়ালৰ লোকে যোৱা এমাহ ধৰি বিভিন্ন ঠাইত বিচাৰ কুচাৰ কৰে যদিও আজিলৈকে সন্ধান পোৱা নাই শাহানুৰ আলীৰ স্ক্ৰিনত থকা ফটোখন চাই কোনো ব্যক্তিয়ে যদি ল'ৰাজনক দেখা পায় তেন্তে লগে লগে আৰক্ষী থানাত জনাবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে যোগাযোগ নম্বৰ 8473808831 অথবা 6900273075 ফোন নম্বৰত যোগাযোগ কৰিবলৈ কাটৰ আহ্বান জনাইছে ভুক্তভোগী পৰিয়ালৰ লোকে কিমান দিন হল এক মাহ ধৰি হাৰিছে ক'ত গৈছিল দিল্লীত গৈছিল দিল্লীত কি আছে আপোনাৰ ছোৱালী বিয়া দিছে তাতে ছোৱালীৰ ঘৰ আপোনাৰ ছোৱালী ঘৰত ফুৰিব গৈছিল ল'ৰা তাৰ পৰাই নিৰুদ্দেশ হ'ল আহোঁতে না যোৱাৰ সময়তে নিৰুদ্দেশ তাৰ পৰা মানে ঘৰলৈ ঘূৰি অহাৰ সময়ত নিৰুদ্দেশ হ'ল ট্ৰেইনে দিয়া হৈছিল এক মাহ হৈছে কি নাম আছিল আপোনাৰ নাম বাদশাহ আপোনাৰ ল'ৰাৰ নাম শাহানুৰ ইছলাম বয়স কিমান আছিল 14 বছৰ এদিন ধৰি নিৰুদ্দেশ হৈছে শাহানুৰ ইছলাম এক মাহ ধৰি শাহানুৰ ইছলাম কি সম্পৰ্কত কি লাগে আপোনাৰ তোমাৰ সৰু ভাই ক'ত গৈছিল শাহানুৰ ইছলাম দিল্লীত কাৰ ঘৰত ফুৰিব গৈছিল তোমাৰ বাইদেউৰ তাতে বিয়া হৈছে ভিনিৰ ঘৰৰ পৰা আহোঁতে মানে আহোঁতে হেৰাই গ'ল কোনটো ষ্টেচনৰ পৰা হেৰাল কানপুৰ ষ্টেচনৰ পৰা হঠাতে নোহোৱা হ'ল কি আহ্বান জনাব মানে কোনোবাই যদি দেখা পায় কি ক'ব নহ'লে থানাত যোগাযোগ কৰিলে দিলে হ'ল নহ'লে আপোনালোকৰ ফোন নম্বৰ আছে ফোন নম্বৰত যোগাযোগ কৰি তাৰ বাবে আহ্বান জনাইছে অনুৰোধ কৰিছে